ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। খুব ভালদৰে আপোনালোকে মাঘৰ বিহু পাৰ কৰিছে। মোৰ কিন্তু ইমান ভাল চলি থকা নাই, কাৰণ মই মাঘৰ বিহুটো দূৰৰে কথা, মানে জানুৱাৰী 2 তাৰিখৰ পৰা বিহুৰ দিনাখনিলৈকে কণ্টিনিউৱাছলি মই অকল ডক্টৰ তাত গৈ আছোঁ, কিবাকিবি টেষ্ট চলি আছে। চ' সেইবিলাকে চলি আছে। এদিনো ৰুমত থাকিবলৈ পোৱা নাই। আজি বহুত দিনৰ মই ৰুমত আছোঁ। চ' ভাবিছোঁ কিবা এটা ৰেচিপি ট্ৰাই কৰোঁ, নতুন কিবাকিবি মই বনাই ভাল পাওঁ মানে। চ' ভাবি আছোঁ কি বনাম, আৰু হঠাৎ মনলৈ আহিলে পাটিচেপ্টা পিঠাৰ কথা, যিটো মই খাই বহুত ভাল পাওঁ, কিন্তু আজিলৈকে বনাই পোৱা নাই। গতিকে বোলো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মই কেনেদৰে পাটিচেপ্টা পিঠা বনাওঁ। পাটিচেপ্টা বনাবৰ কাৰণে ইয়াত মই লৈছোঁ আধা কাপ চুজি, ময়দা আৰু পিঠাগুড়ি আৰু গাখীৰ। ময়দাৰ পৰিমাণটো অলপ চুজি আৰু পিঠাগুড়িতকৈ বেছিকৈ লৈছোঁ, কাৰণ ময়দা দিলে পিঠাটো বহুত ছফ্ট হয়। প্ৰথমতে এই গোটেইখিনি একেলগে মিহলাই ল'ম, আৰু ইয়াত দিছোঁ মই 2 চামুচ চেনি। চেনিটো দিবও পাৰে, আপোনালোকে নিদিবও পাৰে, অপশ্যনেল হয়। আৰু তাৰপিছত অলপ অলপকৈ গাখীৰ দি এইখিনি ভালকৈ মিহলাই ল'ম। আৰু ঠিক যেতিয়া এনেকুৱা কনচিষ্টেঞ্চি এটা আহিব, তেতিয়া বেটাৰখিনি আধা ঘণ্টামানৰ কাৰণে ৰেষ্ট কৰিবৰ কাৰণে ৰাখি দিম। এতিয়া আমি পিঠাৰ মাজত দিবৰ কাৰণে ষ্টাফিং বনাব লাগিব, যাৰ বাবে আমাক লাগিব 1 কাপ ৰুকি লোৱা নাৰিকল, সোৱাদ অনুসৰি চেনি আৰু গাখীৰ। আপোনালোকে চেনিৰ সলনি যদি ভাল পায় তেন্তে গুড়ো দিব পাৰে। প্ৰথমতে চেনি আৰু নাৰিকলখিনি মিহলি কৰি ল'ব, যেনেকৈ আমি নাৰিকলৰ লাডু বনাওঁতে লওঁ। তাৰপাছত এখন কেৰাহী গৰম কৰি কেৰাহীত সেইখিনি দি অলপ দেৰি লৰাই থাকিব। 5-7 মিনিটমান এনেকৈ লৰাই থকাৰ পাছত লাহে লাহে নাৰিকলখিনি অলপ সিজাৰ নিচিনা হ'ব আৰু চেনিখিনি গলিবলৈ আৰম্ভ কৰিব, আৰু তেতিয়া আমি ইয়াত গাখীৰখিনি এড কৰি দিব লাগিব। এতিয়া মই ইয়াত এড কৰিছোঁ সৰু চামুচৰে 1 চামুচ ঘিউ, আৰু ঘিউখিনিও ভালকৈ নাৰিকলখিনিত মিহলাই লৈছোঁ। গেছটো কমাই লৈ ভালদৰে লৰাই থাকিব, যাতে তলপিনে লাগি নধৰে। আৰু এইখিনি খুব বেছি শুকুৱাব নালাগে বা খুব বেছি পনীয়া কৰি ৰাখিব নালাগে। আৰু শেষত যেতিয়া এনেকুৱা কনচিষ্টেঞ্চি এটা আহিব, তেতিয়া আপোনালোকে প্লেট এখনত কাঢ়ি ল'ব, কাৰণ এইখিনি আমি ঠাণ্ডা কৰিব লাগিব। ঠাণ্ডা কৰিলে ইয়াতকৈ অলপ ডাঠ হ'ব। এইখিনি ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিছোঁ, আৰু এতিয়া আমি বেটাৰখিনিৰ ফাললৈ আহিছোঁ। বেটাৰখিনি ধুনীয়াকৈ ছেট হৈ গৈছে। আপোনালোকে এবাৰ কনচিষ্টেঞ্চিটো এবাৰ চেক কৰি ল'ব, কাৰণ বহুত বেছি পাতলা হ'ব নালাগে বা বহুত বেছি ডাঠ হ'বও নালাগে। মোৰ বেটাৰখিনি অলপ ডাঠ যেন লাগিছে, কিন্তু মই ইয়াত পানী নিমিলাওঁ, কাৰণ ইয়াত মোৰ আৰু এটা বস্তু মিলাবলৈ আছে। এইখিনি হৈছে বিটৰ ৰস। এইখিনি মই কালাৰৰ কাৰণে দিছোঁ, অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে বা ইচ্ছা কৰিলে নিদিলেও হ'ব। এতিয়া মই এইখিনি ইয়াত লাহে লাহে মিলাই দিম। নাৰিকলখিনি চুব পৰাকৈ ঠাণ্ডা হৈছে, আৰু এতিয়া মই এইখিনি হাতেৰে এনেকৈ লাডু কৰি অলপ দীঘলীয়াকৈ শ্বেপ দি লৈছোঁ, যাতে পিঠাটো বনাওঁতে পুৰখিনি দিবৰ কাৰণে আমাৰ সুবিধা হয়। পিঠা বনাবৰ কাৰণে গোটেইখিনি ৰেডি হৈ গৈছে। এতিয়া ইফালে এখন টাৱা গৰম কৰিছোঁ, আৰু তাত অকণমান ৰিফাইন তেল সানি লৈছোঁ। এতিয়া হেতা এখনেৰে টাৱাখনত বেটাৰখিনি এনেকৈ দি দিব, আৰু খুব সাৱধানে লাহে লাহে কাষলৈ স্প্ৰেড কৰিব, যেনেকৈ আমি ডোচা বনাওঁ ঠিক তেনেদৰে। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিব, নহ'লে কি হ'ব, তলফালৰ পৰা বেছিকৈ জ্বলি যাব আৰু ওপৰফালে পিঠাটো নিসিজিব। 1 মিনিটমানৰ পিছত দেখিব পিঠাটো ওপৰ ফালৰ পৰা সম্পূৰ্ণ সিজি গৈছে। তেতিয়া আমি ইয়াত পুৰখিনি দিব লাগিব। এনেকৈ পিঠাটোৰ কোনোবা এটা ছাইডত পুৰখিনি দিব, আৰু তাৰপিছত হেতা বা চামুচ এখনেৰে লাহেকৈ ৰেপ কৰিব।
একেই পদ্ধতিৰে মই আৰু এটা বনাই দেখাইছোঁ। প্ৰথমতে হয়তো এটা দুটাত লাগি ধৰিব পাৰে যদি টাৱাখন ননষ্টিক নহয়, কিন্তু বনাই থাকিলে লাহে লাহে ভাল হৈ আহি থাকিব। আৰু আপোনালোকে যদি এনেকৈ হেতাৰে পিঠাটো মেলি দিবৰ কাৰণে টান পায়, তেতিয়া মই আৰু এটা পদ্ধতি দেখাই দিছোঁ। এনেকৈ বেটাৰখিনি দিব আৰু টাৱাখন লাহে লাহে এনেকৈ ঘূৰাই দিব। আৰু এয়া আমাৰ পাটিচেপ্টা পিঠা খাব পৰা হৈ গ'ল। আৰু আপোনালোকক মই এটা কথা ক'বলৈ পাহৰিছিলোঁ, আপোনালোকে বেটাৰখিনি প্ৰস্তুত কৰোঁতে যেতিয়া চেনি দিব তেতিয়া অকণমান নিমখো দি দিব ফৰ বেটাৰ টেষ্ট। এয়া আছিল মোৰ বেংগলী স্পেচিয়েল পাটিচেপ্টা ৰেচিপি। আৰু মই কৈছোঁ যে মই ফাৰ্ষ্ট টাইম বনাইছোঁ, চ' অভিয়াছলি দেখাত ইমান পাৰফেক্ট নহ'ব পাৰে, কিন্তু খাবলৈ বহুত টেষ্টি হৈছিলে। আপোনালোকে এবাৰ ট্ৰাই কৰিব আৰু মোক জনাব খাই কেনেকুৱা পালে। যদি মোৰ এই ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে আজিলৈ ইমানেই।